আমি জনা হিচাপত কুঠাৰেৰে কবাইছে যেন লাগি আছে মানে হাতটো এটা ভাঙি গৈছে তো सासे आइजोखौ गावनि फिसायानो बुसिन बुनानै बुथारनाय जाथाय दा बे जाथाया जादों जोंहा नायगाव कुलदुंपारायाव खौरां बिजोंफोराव फोसावनाय बायदिब्ला जाथायथिलियाव क'क्राझार पुलिसा थांनानै बुथारजानाय आइजोनि गोथै देहाखौ दासिम बोखांनानै पस्टमर्टमनि थाखाय मेडिकेलसिम पठायबाय आरो जाथायनि दायनिगिरि खगेन मुन्डाखौ पुलिसा खाबाय होननानै मिथिनाय जादों आरो नायगाव कुलदुंपारायाव दुखुनांथाव जाथाय नखराव दावराव दावसि जानायनि दायावनो सासे बिसिया फिसायनि आखायाव अबथिरायै जिउ खोमानाङो फिसायजों बुजाना जिउ गोमानाय आइजोखौ मन्जु मुन्डा होननानै सिनायथिनाय जादों जाथायथिलियाव क'क्राझार पुलिसा थांना जिउ गोमानाय आइजोखौ बोखांनो मोननाय जायो आरो पस्टमर्टेम खालामनो थाखाय क'क्राझाराव लाबोयो जाथायनि दायनिगिरि खगेन मुन्डाखौ पुलिसा हमना जाथायनि सायाव संदाननायखौ जुरियो আমাৰ গাঁৱৰ নাম হৈছে কুলদুংপাৰা আৰু ইয়াত যেটো ঘটনা ঘটিছে আমি জনা হিচাপত ৰাতি সিহঁতৰ মাজত কিবা এটা কাজিয়া হৈছিল আৰু ঘৰত কোনো নথকাৰ কাৰণে তাৰ স্বামীকে তাৰ পত্নীকক মানে কিবা কাৰণত মানে কবাই থবাই মানে ডেথ হৈছে মুন্ডা তো খগেন মুন্ডা কি কাৰণে এনেকা কৰিব পাৰে সিহঁতৰ মাজৰ কথাটো এতিয়া ক'ব নোৱাৰিম কিন্তু যেতিয়া সিহঁতৰ মাজত কাউল চলি আছিল মানে কাজিয়া চলি আছিল তেতিয়া অখৰৰ মানুহ শুনি পাইছে আৰু আমাক ৰাতি জনাইছিলে কিন্তু আমি ভাবিছিলোঁ ইমান চিৰিয়াছ নহয় কিন্তু ৰাতি পিছত 12টাৰ পিছতহে গম পাইছোঁ যে মানে নাই মানুহজনী মানে পুলিচ অহাৰ মানে আমি খুব জনাইছোঁ একচুৱেলি পুলিচক যে আহিব লাগে বুলি এইটো এটা মাৰ্ডাৰ কেছ বুলি ভাবি আৰু পুলিচক আমিও জনাইছোঁ আসামত লৈ গৈছোঁ সেইটো আমি জনা হিচাপত কুঠাৰেৰে কবাইছে যেন লাগি আছে মানে হাতটো এটা ভাঙি গৈছে তো সেইটো তেনেকা লাগি আছে আৰু পিছত কঁকালত মাৰিছে কঁকালত মাৰাটো সেইটোও মানে তেনেকা সন্দেহ মানে কুঠাৰত কিবা এটা তেনেকা লাগিছে বুলি যেন লাগি আছে মানে আৰু এনেকা লাঠিৰেও মাৰিছে মানে হতালত মানে এনেকা যিকোনো তিনিজন আছে এজন ডমেষ্টিক ৱাৰ্কাৰ হয় আৰু এজন ড্ৰপ আউট হয় ক্লাছ 8ৰ পৰা আৰু এজন এতিয়া ক্লাছ 5ত পঢ়ি আছে